নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এজি প্ৰেজেণ্টৰ আন এটা নতুন ভিডিঅ'লৈ মই চাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি যিহেতু আপোনালোক সকলোৱে গম পাইছে আজি মোৰ ভিডিঅ'টো কি হ'ব বনাইছোঁ। বলক নহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই ভিডিঅ'টো বনাইছোঁ এযোৰ ধুনীয়া মেখেলা চাদৰৰ ওপৰত, এচি কটন মেখেলা চাদৰ। ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, যিহেতু মই প্ৰত্যেকটো নতুন কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আপোনালোকক ফাৰ্ষ্টে মই কাপোৰযোৰ দেখাই লওঁ। দেখিছে আপোনালোকে কাপোৰযোৰ, গোটেই কাপোৰযোৰ হৈছে গ্ৰীণ কালাৰ আৰু ইয়াত আছে ব্লু কালাৰ, অৰেঞ্জ আৰু গল্ডেন কালাৰ। মই আপোনালোকক কাপোৰ চাদৰখন দেখাই লৈছোঁ ফাৰ্ষ্টে। মাজত যিহেতু অকল বুটা আছে, বহুত ধুনীয়া কাপোৰযোৰ। আৰু এইটো হৈছে আঁচলটো, দেখিছে কিমান হেভি আৰু পটিটো যে খুবেই ধুনীয়া ইয়াৰ। দেখিছে আপোনালোকে, মই আপোনালোকক গোটেই চাদৰখন দেখাইছোঁ। মই আপোনালোকক এবাৰ ওচৰৰ পৰা আঁচলটো আৰু পটিটো দেখাইছোঁ। পটিটো দেখিছে কিমান ধুনীয়া লাগিছে, আপোনালোকেও কিনিব পাৰে। সেউজীয়া গা কালাৰো যিহেতু ব্লু, অৰেঞ্জ আৰু গল্ডেন কালাৰ আছে। মই ইয়াত আৰু বেছি ধুনীয়া দেখাবৰ কাৰণে চুটিকৈ অৰেঞ্জ কালাৰ ডলি ব্যৱহাৰ কৰি দহি বাতিছোঁ। দেখিছে আপোনালোকে কিমান ধুনীয়া লাগিছে। আৰু এইখন হৈছে মেখেলাখন, দেখিছে আপোনালোকে চাদৰখনৰ আঁচলটো থকাৰ দৰে মেখেলাখনৰ তলতো সেই একেই ৱৰ্ক কৰা আছে আৰু 2 লাইন বুটা আছে। বহুত ধুনীয়া লাগিছে গোটেই কাপোৰযোৰ। মই যিহেতু ব্লাউজটো এতিয়ালৈকে চিলোৱা নাই, যদি চিলাওঁ আপোনালোকক দেখাম বাৰু, কিন্তু ব্লাউজৰ পিচটো বহুতেই হেভি, আপোনালোকেও ল'ব পাৰে। আৰু কমেণ্টত কেনেকুৱা লাগিছে মোক কাপোৰযোৰ জনাব। আৰু মোৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। আকৌ এবাৰ কাপোৰযোৰ মই আপোনালোকক ভালকৈ দেখাইছোঁ আৰু লগতে কেইখনমান ফটো আৰু মই পিন্ধা 2টা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। প্লিজ কেনেকুৱা লাগিছে জনাব। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। মনৰ মাজতে আশাৰে চাকি তোকে কমে বুলি মনৰ কথা খুলি বাৰে বাৰে যাওঁ কাষে চাবি। যিদিনা তোৰ চকু জুৰি হেৰা